সুৰ আৰু সুৰৰ মাজত আপোনাৰ সম্পৰ্কটো কি তাৰমানে নহয় শুনা সুৰ মানে কি দুপেক খাওঁ এইটো খোলা একদম সঁচা কথা কৈছোঁ কিছুমানে নকয় মই কৈছোঁ প্ৰগ্ৰামত দুই পেক খাম এইটো কোনো ৰুকাব নোৱাৰে মোক নাযাবা সন্মুখে হেৰি থৈ ওলাই গ'ল তাৰপিছত গ'ল নেকি বাৰু এৰি থৈ মাজতে আপুনি গানৰ পৰা বিৰতি লৈছিলে নেকি বাৰু নমস্কাৰ মই ডলি আপোনালোকে চাবলৈ আৰম্ভ কৰিছে ডিএমডি ৰামধেনুৰ আজিৰ অতিথি কুমাৰ ভৱেশ দা তেখেতক সকলোৱে চিনি পায় 90 দশকৰ এজন জনপ্ৰিয় কণ্ঠশিল্পী বৰ্তমান সময়তো তেওঁ সকলোৰে মুখত চৰ্চিত কিয় আহকচোন আমি তেওঁৰ লগত চিনাকি হওঁ নমস্কাৰ স্বাগতম জনাইছো আমাৰ অনুষ্ঠানত ধন্যবাদ কুমাৰ দা আপোনাৰ সংগীতৰ যাত্ৰা কিদৰে আৰম্ভ হ'ল যাত্ৰা কিদৰে আৰম্ভটো হ'ল ৰেডিঅ'ৰ পৰা হৈছে কাৰণ মই সৰুতে খুব ৰেডিঅ' শুনিছিলোঁ দেউতাই এটা ৰেডিঅ' কিনি দিছিলে ফিলিপছৰ এতিয়াও মনত আছে 7 বেণ্ডৰ আছিল ৰেডিঅ'টো সেইটো সৰুতে খুব শুনিছিলোঁ মই তেতিয়াৰ পৰাই মোৰ গানৰ প্ৰতি এটা ৰাপ আছে হৈ গৈছিলে আৰু 2 নম্বৰ কি মোৰ গান নহ'লে এক্টিং এই দুটাতে আছিল সৰুৰ পৰা মোৰ মানে সদায় মানে এইটোৱে ভাবি থাকোঁ গান কেতিয়া গাম এক্টিং কেতিয়া কৰিম কিন্তু এক্টিঙত নোৱাৰিলোঁ গানত কিছু পাৰিছোঁ আৰু শিকি আছোঁ এতিয়া মানে অভিনয় কৰাৰ ইচ্ছা এটা আছিলে পিছত অভিনয় যোৱা নহ'ল আৰু গানতে আহি গ'লো হয় আপোনাৰ প্ৰথম যিটো গান সেইটো কেনেদৰে মানে আগবাঢ়িছিলে ৰাইজৰ মাজত আপুনি ভাবিছিলে যেতিয়া প্ৰথম গানটো ৰিলিজ কৰিছিলে যে এই গানটোৱে জনপ্ৰিয়তা লাভ কৰিব মইতো জনপ্ৰিয় মানে মোৰ এলবামটো প্ৰথমটো আছিল পৰি কেছেট পৰি এলবাম প্ৰথম পৰি ছেকেণ্ড পুৱা তাৰপিছত প্ৰতিশ্ৰুতি তাৰপিছতহে দেখা যান কিন্তু পৰি এলবামটো গানখিনি এতিয়াও খুব মানে প্ৰিয় মোৰ খুব প্ৰিয় আৰু মানুহেও ভাল পায় এতিয়াও মঞ্চত মানুহে বিচাৰে মোৰ প্ৰথম কেছেটৰ গীত 8টা আছিলে তাত সেইটোৱে মোৰ প্ৰথম কেছেট আছিলে তাৰ পৰা মানে এটা গৈ কৰি আছোঁ আমি সকলোৰে মুখত শুনি আহিছোঁ যে কুমাৰ ভৱেশ দাৰ নাযাবা গীতটোৱে এটা বেলেগ জনপ্ৰিয়তা লাভ কৰিছিলে সেই গীতটোৱে আপোনাৰ জনপ্ৰিয়তা আনিছিলে নেকি আপুনি ভাবেনে হয় সেইটো সঁচা কথা এইটো কাৰণ দেহাজানৰ পৰাই মোৰ কিছু জনপ্ৰিয়তা বাঢ়িছে আৰু এতিয়ালৈ দেহাজানৰ গীতটো এতিয়াও গাবই লাগে নাগালে কাৰণ দেহাজানৰ কাৰণেই মাতে এতিয়াও প্ৰগ্ৰামত যদিও মোৰ নতুন গীতবোৰ ওলাই আছে কিন্তু দেহাজানৰ সেইখিনি গীতৰ কাৰণেও প্ৰগ্ৰামত মাতে আৰু সেইখিনি গীত গাবই লাগে মই নাযাবা এইটো মই 2-3বাৰ গাবই লাগিব এটা কথা সুধো কাক লৈ গাইছিলে গানটো নাই সেইটো কাক লৈ বুলি নহয় সেইটো এনেই ওলাই গৈছিলে মই মুখেৰে ওলাই গৈছিলে মই তেতিয়া গধূলি ওলাই যাওঁ যেতিয়া মই মিৰ্জাত থাকোঁ আৰু তেতিয়া ফ্ৰেণ্ডৰ লগত ওলাই যাওঁ এনেই আৰু মইতো বেলেগ ফ্ৰেণ্ডবিলাকে মানে কথা পাতি থাকে কিবা কৰি থাকে মই আৰু গানে গাই থাকোঁ আৰু হয় কিশোৰৰ গান গাম নহ'লে কুমাৰ চানু নহ'লে কিবা কিবি এইটো গান ওলাই গ'ল পটককৈ নাযাবা সন্মুখে হেৰি থৈ ওলাই গ'ল তাৰপিছত গ'ল নেকি বাৰু এৰি থৈ নাই যোৱা এৰি থৈ গৈছে কিছুমানে তাৰপিছত এই গানটো তেনেকৈ লিখি মই মঞ্চত গোৱা আৰম্ভ কৰিলোঁ মানে তেতিয়া এলবাম ওলোৱা নাছিলোঁ মঞ্চত গোৱা আৰম্ভ কৰিলোঁ ৰিহাৰ্চেল কৰিলোঁ তাৰপিছত মঞ্চত গাওঁ খুব মানে সেইটো গান মঞ্চতে জনপ্ৰিয় হৈ গ'ল মানুহে বিচৰা হ'ল যে নেক্সট প্ৰগ্ৰামত গ'লে এই নাযাবাতো এবাৰ গোৱা তাৰপিছতে প্ৰগ্ৰামৰ পিছত মানে মোৰ 4জন ফ্ৰেণ্ড আহিলে ক'লে যে তই যে এই নাযাবা যে মঞ্চত গোৱা সেইটো গানেৰে এটা এলবাম কৰিম ঠিক আছে ভাল কথা গতিকে তেনেকৈ কেছেটৰ দেহাজনৰ আৰম্ভণিটো হ'ল কিছুদিন পূৰ্বে আপুনি দুটা গীত ৰিলিজ কৰিছিলে অ' পিটি মাৰু না ডুব তাৰপিছত আছে মাৰা আজি নামৰা কিয়া অ' পিটি মাৰু না আছে অ' পিটি মাৰু নিয়া ডুব মাৰা আজি নামৰা আনো কিয়া এইটো গৰেশ্বৰ চাইডৰ ভাষা এই গানটো ইমান জনপ্ৰিয়তা লাভ কৰিলে তাৰ আগতে আপুনি এটা দিছিলে কোভিডৰ ওপৰত চৰকাৰী হস্পিটেলত এবাৰ এটা লাইনটো দিয়ক না গানটো খুব ভাল লাগে মানে ভাত হৈছে সরকারি হাসপাতালত করোনা মহামারীর ডাক্তার বাবু হাতে ভ্যাকসিন দিবা লাগছি এ মাই ভাত হসি না আলু এটা সানি দিয়ে ভাত খাই যাওঁ
আপোনাৰ যিটো ইয়াৰে মিৰ্জা ছয়গাঁও ছাইডৰ যিটো ভাষা আপুনি সেই ভাষাটো ব্যৱহাৰ কৰে তাক লৈ কেতিয়াবা কোনোবাই প্ৰশ্ন উঠাইছেনে যে আপুনি আমাৰ এনেকুৱা ধৰণৰ ভাষাটো লৈ কিয় গান বনাইছে নাই প্ৰশ্ন ভাল পাইছে হয় কাৰণ কি আমাৰ ইয়াৰে ভাষাখিনি শব্দ আমাৰ এইটোতো কথিত আমাৰ ঘৰত কোৱা যায় আমাৰ ইয়াত হয়তো কোনোবাই হয়তো ক'ব লাইজ কৰিব পাৰে বেয়া পাব পাৰে কিন্তু মই এতিয়াও মই ঘৰত মাক মাই বুলিয়ে মাতো বা মাই ভাত হৈছে কিন্তু গুৱাহাটীত বেলেগ মা ভাত হৈছে নে সেইটো বেলেগ ঠাই লৈ কিনে কথাটো কিন্তু ঘৰত আমাৰ এইটোৱে কোৱা যায় আৰু আমাৰ মিৰ্জা বুলি নহয় আমাৰ এই অঞ্চল গোটেই আৰু তোমাৰ বকল গোৱালপাৰা মানলৈ কয় এইটো গতিকে এইটো এইখিনি ভাষা ইউজ কৰাৰ কাৰণে মানে মানুহে ভালে পাইছে আৰু কিছুমানে ভাবিছে চাওঁ এইটোতো আমি ঘৰত কওঁ এইটো গানত ওলাই গ'ল মানে ভাল পাইছে কি সেইটো আৰু মানে আপোনাৰ এটা ব্যক্তিগত প্ৰশ্ন লৈ আহিছোঁ মানে সকলোৰে মনত এটা প্ৰশ্ন হৈ থাকে কুমাৰ ভৱেশ দাই বিয়া পতা নাই আপুনি বিয়া পাতিছে নাই আজি দৰ্শকৰ মাজত কৈ দিয়ক বিয়া পাতিছোঁ মোৰ ছোৱালী এজনী চানভি তাই 6 বছৰ হ'ল বিয়া পাতিছোঁ কুমাৰ দাই বিয়া পাতিছে আৰু যদি কোনোবাই বিয়া পতা নাই বুলি ভাবি আছে তেন্তে কুমাৰ দাই কিন্তু খুব ভাল পাইছে কিন্তু বিয়া নপতা বুলি যদি কোনোবাই গম পাইছে তেতিয়া ভাল কথা মোৰ কাৰণে ভাল কথা বাৰু যে নহওক এটা বিতৰ্কিত প্ৰশ্ন লৈ আহিছোঁ আপুনি কিছুমান মঞ্চত গীত পৰিৱেশন কৰিবলৈ যায় আৰু কিছুমান কমিটিৰ অভিযোগ আছে যে আপুনি সুৰা গ্ৰহণ কৰাৰ পিছত আপুনি মঞ্চত ড্ৰিংকছ কৰাৰ পিছত মঞ্চত উঠে সুৰ আৰু সুৰাৰ মাজত আপোনাৰ সম্পৰ্কটো কি তাৰমানে নহয় শুনা সুৰ মানে কি দুপেক খাওঁ এইটো খোলা একদম সঁচা কথা কৈছোঁ কিছুমানে নকয় মই কৈছোঁ প্ৰগ্ৰামত 2 পেক খাম এইটো কোনো ৰুকাব নোৱাৰে মোক আজিলৈ ৰুকিবও পৰা নাই আৰু নোৱাৰেও তাৰমানে খাম খাওঁৱে এইটো ভাল লাগে এইটো এনজয় এইটো হেবিট নহয় যে মই 2 পেক নহ'লে এইটো হাত কপে কাণ কপে নোৱাৰো সেইটো নহয় এনেই ভাল লাগে গাড়ীখনত গৈ আছোঁ কি কৰি থাকিম গাড়ীখনত গৈ আছে এটা পেক খাওঁ সৰুকৈ লওঁ দিয়ে খাওঁ 2টা পেক খাই মঞ্চত উঠোঁ সেইটো কিন্তু আজিলৈ মই ড্ৰিংকছ কৰি কিনে প্ৰগ্ৰাম আজিলৈ ক'তো মই বেয়া কৰা নাই আৰু কথাটো ওলায় কিন্তু বহুত আমাৰ অসমৰ আৰ্টিষ্টে ড্ৰিংকছ কৰি মঞ্চত প্ৰগ্ৰাম কৰি আছে কিন্তু সিহঁতৰ নাম কোনো নলয় কাৰণ আপুনি খাইছে আপোনাৰ ওলাইছে কুমাৰ ভৱেশে মদ খাই মঞ্চত উঠিছে কিন্তু মই কৈছোঁ যে কি মই নাম নকওঁ বহুত শিল্পীয়ে ড্ৰিংকছ কৰি মঞ্চত উঠে কিছুমানে গানে গাব নোৱাৰা হয় মঞ্চত কিন্তু সিহঁতৰ নাম কেতিয়াও নোলায় গতিকে সেইটোৱে কথা গতিকে মই সঁচা কথা কৈছোঁ যে মই 2 পেক খাওঁ এই বিতৰ্কিত মন্তব্য যিসকলে কৈ থাকে আপোনাক লৈ যিসকলে বেয়াকৈ লিখে তেওঁলোকক কি ক'ব এইটো বেয়া কথা লিখিব নালাগে আৰু লিখিলে ভাল কথা লিখা এতিয়া কৰোণা ভেকচিন বানপানী আজি 2 বছৰত কোনো হিট গান দিব পৰা নাই অসমত গতিকে যে এইবিলাক যে গান মই ৰাইজৰ মাজত যে দিছোঁ এইবিলাক লিখা ভালদৰে বেয়াবোৰ কিয় লিখা তোমালোকে সেইটোৱে ঠিক আছে আৰু কুমাৰ দা আপোনাৰ পত্নীয়ে আপোনাক সহযোগ কৰেনে তাইতো ছিংগাৰ হয় গান গায় কিন্তু এই আজি 3-4 বছৰ গান গোৱা নাই আৰু নেক্সট বিহুৰ পৰা গাব নেকি তাই আগতে ছিংগাৰে আছিল ভাল ছিংগাৰ হয় মাজতে আপুনি গানৰ পৰা বিৰতি লৈছিলে নেকি বাৰু নাই মই হেৰিত আছিলোঁ মানে বিহাৰত আছিলোঁ মই ভোজপুৰী ইণ্ডাষ্ট্ৰীত কাম কৰিলোঁ 2 বছৰমান আৰু মুম্বাইত থাকিলোঁ কিছুদিন তাৰ মাজতে অকণমান মানে অসমীয়া গান মানে কমকৈ ওলোৱা হ'ল মোৰ তেতিয়া 2-3 বছৰমান তাৰপিছত তেতিয়া মই আহি গ'লোঁ আৰু লকডাউনৰ আগতে আহিছোঁ আহি আৰু অসমীয়া লাগি গৈছোঁ আৰু যাম মই মুম্বাইত যাম অহা বছৰ যাম কিন্তু এতিয়া অসমীয়া এটা দি আছোঁ আৰু ৰাইজক কি উপহাৰ দিব এইবাৰ এই ওজাপালি এটা দিম আৰু মই ওজাপালি এটা গান আহি আছে আৰু ওজাপালি দেশতে থাকিম মই যিটো খুটি তাল লৈ যে ওজাৰ তালেৰে গায় লগত মোৰ ককাহঁত থাকিব 4-5জন ককা এই যেনেকৈ আৰু ওজাপালিৰ এটা দৰঙীয়া যিটো সংস্কৃতি দৰং জিলাৰ সেইটো গতিকে তেনেকুৱা গান এটা আহি আছে আৰু বাকী ৰাখৰ আগত চহৰলৈ নাযাবাতো ৰিমেক কৰিছোঁ চহৰলৈ নাযাবা যে গানটো জেউতি এলবামৰ যে আছিলে সেইটো ৰিমেক কৰা হৈছে গতিকে সেইটো ৰাখৰ আগত ৰিলিজ কৰিম আপোনাৰ মানে এনেকুৱা হৈছে আপুনি শিল্পী হৈয়ে গোটেই জীৱনটো সংস্কৃতিৰ নামত দি দিছে শিল্পী হোৱাৰ বিনিময়ত কেতিয়াবা লঘোণ থাকি পাইছেনে মানে এনেকুৱা হৈছে নেকি যে হাতত পইচা নাই কি কৰিম এনেকুৱা এটা পৰ্যায় আহিছে নেকি নাই মোৰ হোৱা নাই কাৰণ বহু শিল্পীৰ এনেকুৱা হয় লকডাউনতো বহুতৰে হৈছে কিছুমান গুৱাহাটী এৰি ঘৰ পাইছে ফাৰ্ম খুলিছে কিবা কৰিছে মোৰে বহুত কেইজন ফ্ৰেণ্ডে
কিন্তু মোৰ হোৱা নাই কাৰণ মোৰ মানে এইটো ভগৱানে চাথ দিছে চাগে কাৰণ মোৰ এনেই মোৰ বেলেগ বিজনেছ মানে গাড়ী আছে গাড়ীটো বাৰু মই নাচাওঁ মোৰ ভাইটিহঁতে চাই কিন্তু মোৰ এতিয়ালৈ হোৱা নাই ভগৱানে সেইটো কৰা নাই আৰু মোৰ তেনেকৈ প্ৰগ্ৰামবিলাকো চলি আছে আৰু এতিয়া ভালেই মই পূজাত বহুখিনি প্ৰগ্ৰাম কৰিলোঁ গতিকে আৰু গানখিনিও পপুলাৰ হৈ আছে গতিকে এতিয়ালৈ মানে লগন থাকিব লগা হোৱা নাই কিন্তু কেতিয়াবা কিন্তু লগন থাকিব লগা দিন আহিব পাৰে যিহেতু শিল্পী হৈ যাব পাৰে এতিয়া বৰ্তমান নৱপ্ৰজন্মৰ যিখিনি শিল্পী উঠি আহিছে গীত গায় তেওঁলোকক কি ক'ব তেওঁলোকে কিদৰে চৰ্চা কৰাটো ভাল কিদৰে আগবাঢ়িব লাগে চৰ্চাত বহুত শিল্পী মানে সৰু মানে নতুন শিল্পী আহিছে ভাল ভাল কাম কৰি আছে ইণ্ডাষ্ট্ৰীত খুব ভাল লাগিছে আৰু কিন্তু মই এটা কথা কওঁ মানে কপিটো বেছি হৈছে কপি বেছি কপি বেছি হৈছে মিউজিকৰ ট্ৰেক মানে এটা টাইপতে হৈছে আৰু মই এটা কথা নিজৰ ভইচটো লাগে নিজৰ মানে যে এইটো কোনে গান গাইছে যে যোগেশ দাসে গাইছে বা যোগেশ তালুকদাৰে গাইছে যাতে মানুহে দূৰৰ পৰা শুনিলে গম পায় কিন্তু এতিয়া তুমি দূৰৰ পৰা শুনি ছিংগাৰজন তুমি ক'ব নোৱাৰা কোনে গাইছে ক'ব নোৱাৰা কিছুমানতো এনেকুৱা আছে জুবিনে গাই থকা যেন লাগে জুবিনে গাইছে এনেকুৱাও হৈ থাকিব পাৰে সেইকাৰণে ভইচটো সদায় নিজৰ হ'ব লাগে আৰু নিজৰ হ'ব লাগে বেলেগক ফ্ল' কৰিব নালাগে হয় কৰিব লাগে কাৰণ আমিও প্ৰথমটো বেলেগৰ গীত গায়ে উঠিব লাগিব মই কিশোৰ কুমাৰ চানুৰ গীত গাইছিলোঁ আগতে তাৰ পৰাইতো আৰম্ভণি হয় সেই তেনেকৈ আৰম্ভণি কৰিব লাগে কিন্তু গোটেই লাইফটোৱে যদি সেইটোকে মই কুমাৰ চানুৰ দৰে লাল গোটেই তেনেকুৱা কৰি থাকোঁ গতিকে নিজৰ ভইচটো লাগে সেইটো নিজৰ আপোনাৰ দৃষ্টিত আপুনি নিজকে জনপ্ৰিয় শিল্পী বুলি ক'ব পাৰেনে বুকু ডাঠ কৰি নোৱাৰোঁ মই এতিয়াও শিকিয়ে আছোঁ মোৰ কমপ্লিট হোৱা নাই আৰু মই নাজানোৱে গান গাব ভালদৰে শিকি আছোঁ কমপ্লিট হোৱা নাই আৰু মই সদায় মই শিকোঁ বা ৰেৱাজ কৰোঁ গতিকে মই এতিয়াও মই মানে নিজক জনপ্ৰিয় মই এজন গায়ক বুলি মই নিজে ক'ব নিবিচাৰোঁ বেলেগে কোনোবাই যদি মোক মোৰ শ্ৰোতাই মোৰ গীত শুনি ভাল পোৱা শ্ৰোতাই যদি কয় যে ভৱেশ দা এজন গায়ক সেইটো বেলেগ কথা কিন্তু মই ক'ব নোৱাৰোঁ আপুনি অসমৰ জনপ্ৰিয় শিল্পীৰ ভিতৰত কাক ৰাখিব বিচাৰে মইতো জুবিনকে ক'ম জুবিন দা আৰু ভূপেন দা কাৰণ জুবিন মোৰ ভাল ফ্ৰেণ্ডো হয় আৰু গায়িকাৰ নাম নক'ম গায়িকাৰ মই ক'ব লাগিলে মই কেইজনমান মানুহৰ মই ছিনিয়ৰ কেইজনৰ নাম ল'ব লাগিব মই নতুন কেইজনীৰ নাম নলওঁ তোমাৰ শান্তা বাইদেউ সন্ধ্যা বাইদেউ হা তাৰপিছত এইবিলাক আছে যিখিনি ছিনিয়ৰ আৰ্টিষ্ট সংগীতা কাকতি এইবিলাক খুব ভদ্ৰ ভাল গাইছিলে খুব ধুনীয়া ব্যৱহাৰ ভাল মানুহ ভালকৈ ৰেচপেক্ট কৰে গতিকে তেখেতসকলক মোৰ খুব ভাল লাগে কিয় আপোনাৰ নতুন শিল্পীখিনি কি মানে নতুনটো এক্সেপ্ট কৰি আহি আছে তুমি কাক ভাল বুলি ক'বা নতুনটো এতিয়া আহি আছে আজি মই এজনীক ভাল বুলি ক'ম কালি মোক সুধিব অমুককে ভাল বুলি ক'লে মোক কিয় নক'লো হয়নে কথা ডেইলি আৰ্টিষ্ট আহি আছে তুমি কাক ভাল বুলি ক'বা আৰু আজিকালিতো 8টা গীত বনাব নালাগে এটা গীত বনাই ইউটিউবত দিলেই হ'ল সেইটো গানটো যদি অকণমান কিবা তাত বিতৰ্ক বা কিবা যদি মানে হৈ যায় পপুলাৰ হৈ গ'ল গতিকে সেনেকুৱা আজিকালি বিতৰ্ক হ'লে মানুহ ফেমাছ হয় নেকি তেনেকুৱা কিছুমানে ভাবে বিতৰ্ক হ'লে কি হয় আৰু মানে কি হৈছে এই গানটোত এই চিনেমাখনত কি হৈছে এবাৰ মানে চাব ইচ্ছা কৰে সেইটোৱে আৰু কিন্তু জানি পোৱাৰ পিছত জানি কিনেও বিতৰ্ক নকৰে মানুহে কিবা এটা ভুল হৈ যায় আৰু কেতিয়াবা সেইটোৱে আৰু আপুনি ৰাইজৰ মাজত ইমান গান উপহাৰ দিছে কেতিয়াবা গভৰ্ণমেণ্টৰ পৰা কিবা সন্মান নাই পোৱা নাই পালে ভাল হয় কাৰণ আমাৰতো এইবিলাক কাৰণ এতিয়া গান সাহায্য নাই সাহায্যটো শিল্পীৰ নামত শিল্পীৰ নামত মই পোৱা নাই আৰু মই বিচৰাও নাই এতিয়ালৈ আৰু পালে ভাল হয় কাৰণ আমি আৰু কিমান ইমান বছৰ গীত গালোঁ আৰু কিমান বছৰ 20 বছৰ 10 বছৰহে গাব পাৰিম ইয়াতে এনেকুৱা হয় নেকি যে মৃত্যুৰ পিছতে শিল্পীজনক চিনি পোৱা হয় নেকি তেনেকুৱাও হয় নোহোৱা বুলি মই নকওঁ মৃত্যুৰ পিছতহে সন্মানটো খুব বেছি হয় ধন্যবাদ কুমাৰ দা আপুনি আমাক ইমানখিনি সময় দিলে আৰু আপোনাৰ ষ্টুডিঅ'টো খুবেই ধুনীয়া এটা পজিটিভ ভাইব্ৰেশ্যন এটা আছে আশা কৰোঁ আৰু বেলেগেও আহক কুমাৰ দাক লগ কৰিবলৈ ধন্যবাদ চাই থাকক DMD ৰামধেনু চাই থাকক